হেই এভৰিৱান, নমস্কাৰ সকলোকে। আপোনালোকক মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে নহয়নে? আজি ঘৰলৈ আলহী আহিব। সোনকালে উঠি ঘৰৰ কাম বন শেষ কৰি চাকি তাকি দি এতিয়া মই অকণমান সাজু হৈ ল'ম। আমি ৰাতিপুৱাৰ খানাটো খাই ল'লোঁ, সেইখিনি দেখুৱাব নোৱাৰিলোঁ। আৰু এতিয়া অকণমান চুলি তুলি ফনিয়াই মেলি ৰেডি হৈ লওঁ। বাকী কামবোৰ বাৰু শেষ হ'ল। তাৰপিছতে লাহেকৈ খানাটো বনাম আৰু চাই থাককচোন আগলৈ কি হয়। আৰু এয়া মই দালি তিয়াই ল'লোঁ, মানে তিয়াই থৈছিলোঁ। এতিয়া দালিখিনি পাতি দিওঁ আৰু লাহেকৈ এটা এটাকৈ বনাই যাওঁ। আৰু এয়া চব্জি বনাবৰ বাবে অকণমান যা যোগাৰ কৰি ল'লোঁ। আৰু এয়া মোৰ মাংস হ'বলেই হ'ল আৰু এইফালে মাংস আৰু এইফালে কিবা কিবি অকণমান ভাজি, আৰু এতিয়া মই আৰু এইফালে মচুৰ ৰঙালাও আলু ভাজি বনাম বুলি। আৰু এয়া কাম কৰি থাকোঁতে আলহী আহি পালেই। আৰু এই মৰম লগা অকণমানিটো দেখিছেনে? কিমান মৰম লগা, ধুনীয়াকৈ খেলি আছে, একেবাৰে অকণমানো আমনি নাই। গৰমো পৰিছে আৰু সেইকাৰণে আমি তলতে বহিলোঁ খাবলৈ। আৰু এনেও তলতে বাৰু খাই ভাল লাগে, চবেই তলতে খাম ক'লে, তো সেইকাৰণে আমি তলতে বহি গ'লোঁ। আৰু এয়া আমাৰ লেকচাৰ দি দি একেবাৰে খোৱা হৈ গৈছে আৰু। আৰু এয়া তাই খাই থাকোঁতে মই ভিডিঅ' কৰিলোঁ, মানে মিঠাই খাই আছিল আৰু ভাত খোৱাৰ পিছত। তাই অকণমান লাজ কৰিছে, কিবা এটা কৈ আছে, কৈছে মই এতিয়া ষ্টাইলত খাম দেই বুলি। ভিডিঅ' কৰিছে আপুনি, মই ষ্টাইলত খাম। আৰু এতিয়া কি খাইছে জানে? মিঠা পান খাইছে সিহঁতে ভাগ কৰি, আৰু মোক ভিডিঅ' কৰিবলৈ মানা কৰি আছে। আৰু তাৰপাছত অকণমান দেৰি বহি কথা পাতি তাৰপিছত আকৌ চাহৰ যোগান ধৰিলোঁ। এয়া ব্ৰেড আৰু কণী এনেকৈ বনালোঁ। তাৰপিছত চাহ অকণমান বনাই আৰু এতিয়া আমি এনজয় কৰিম। আৰু এয়া চাহ তাহ খাই মেলি শেষ কৰাৰ পাছত ফকৰামি কথা কিছুমান কৈ আমি হাঁহি ধেমালি কৰি আছোঁ। এনেকৈ আমাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ যদি কিবা ভাল লাগে লাইক এটা কৰি, শ্বেয়াৰ কৰি, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আজিলৈ আহোঁ, বাই।